আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই পল্লৱী কলিতা, মোৰ ঘৰ যোৰহাটত। মই আজি 3 মাহমানেই হ'ব হ'ল এটা কোম্পেনীত জইন কৰিছোঁ। কোম্পেনীটো হ'ল DGBiz ডিজিটেল মাৰ্কেটিং কোম্পেনী। এই কোম্পেনীটোত কাম কৰি মই বহুত সুখী, কাৰণ মই ঘৰত থাকিও নিজৰ 11মহীয়া ছোৱালীজনী সকলো কাম কৰি তাইক চোৱাৰ মাজতে মই ধুনীয়াকৈ এটা ইনকম লৈ থাকিবলৈ সক্ষম হৈছোঁ। ইয়াতে আমাৰ ইনকমৰ 3টা ৰাস্তা আছে, যিকেইটা আমাৰ গৃহিণীসকলৰ কাৰণে বিশেষকৈ বহুত সুবিধাজনক আৰু ইজি বুলি ক'ব লাগিব। মই যেনেকৈ ইমান কামৰ মাজত নিজৰ অকণমানি ছোৱালীজনীক চায়ো ইমান ধুনীয়াকৈ এটা ইনকম ল'ব পাৰিছোঁ, কিয়নো আপোনালোকো এনেই ঘৰতে বহি থকাতকৈ এই কোম্পেনীটোত জইন কৰক। যদি এই কোম্পেনীটোৰ বিষয়ে অধিক জানিব ইচ্ছা কৰিছে, তেন্তে মোক তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰক। ইনকমৰ ৰাস্তা 3টা হৈছে, 1 নম্বৰটো হৈছে ফেচবুক পষ্টিং ইনকম, 2 নম্বৰটো হৈছে জইনিং ইনকম আৰু 3 নম্বৰটো হৈছে ডাউনলাইন ইনকম। এই 3টা ইনকমৰ ৰাস্তাৰ বিষয়ে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তাৰ বাবে আপোনালোকে মোক কণ্টেক্ট কৰিব লাগিব, কাৰণ ভিডিঅ'টোত ইমান দীঘলীয়াকৈ কথা কোৱাটো সম্ভৱ নহয়। গতিকে ইনকমৰ ৰাস্তা 3টা, সেই 3টাই। প্ৰথমটোৱে হৈছে ফেচবুক পষ্টিং, যিটোৰ জৰিয়তে আপোনালোকেও হয়তো মোক কেতিয়াবা কণ্টেক্ট কৰিব মোৰ পষ্ট দেখি। গতিকে অধিক জানিবৰ বাবে মোক কণ্টেক্ট কৰক। আপোনালোকে তলৰ স্ক্ৰীণত দেখা নাম্বাৰটোত মোক হোৱাটছএপ কৰিব পাৰে, মোক ডাইৰেক্ট ফোন কৰিব পাৰে বা মেছেজ কৰিব পাৰে। মই আপোনালোকক ফুল ছাপোৰ্ট দিম, আপোনালোকক মই সকলো বুজাই ল'ম। এই কোম্পেনীটোত আমি কি কাম কৰিব লাগে, কেনেকৈ কৰিব লাগে, সকলো বুজাই ল'ম। আপোনালোকে মাথো এবাৰ বিশ্বাস কৰি মোক কণ্টেক্ট কৰক, আৰু আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি এটা ইনকম কৰি ল'ব পাৰিব। মই ধুনীয়াকৈ ইনকম কৰি আছোঁ। ইয়াতে আমাৰ ডেইলি ইনকম আছে, মান্থলি ইনকম আছে, উইকলি ইনকম আছে। আপোনালোকক মই সকলো ৰাস্তা দেখাই দিম। এবাৰ মাথো আপোনালোকে মোক কণ্টেক্ট কৰক সকলো কথা জানিবৰ বাবে। ধন্যবাদ। আৰু এটা কথা, আপোনালোকক মই ভিডিঅ'টোৰ শেষত কেইখনমান স্ক্ৰীনশ্বট দিছোঁ। তাত মোৰ নিজৰ ইনকমৰ কিছুমান স্ক্ৰীনশ্বট আছে, যিখিনি আপোনালোকে চাব পাৰিব।